বিগ ব্ৰেকিং নিউজ। চ' গাইজ, গোটেই অসমবাসীলৈ এটা ভাল খবৰ আহিছে। আমাৰ SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ CBIৰ IPS লাভলী কাটাৰিয়াৰ নেতৃত্বত চলিব এই দলটো। আৰু তদন্তৰ ইতিমধ্যে CBI আৰম্ভ কৰি দিছে। আমাৰ সুমিত্ৰা ৰাভাও প্ৰসংগত কৰিছিল যে CBI তদন্তৰ হ'ব লাগে, সেই বুলি আমাৰ মামাও কৈছিল CBI তদন্তৰ হ'ব লাগে, সেই বুলি তৎপৰতাভাৱে CBI তদন্তৰ কৰি আছে। এই CBI দলটোক নেতৃত্ব দিছে আমাৰ লাভলী কাটাৰিয়াৰ নেতৃত্বত চলিব। লাভলী IPS লাভলী কাটাৰিয়াৰ নেতৃত্বত চলিব এই অভিযানটো। আপোনালোকে চাব পাইছে এতিয়া জখলাবন্ধাত তেওঁলোক উপস্থিত হৈ পেলানি এই দুৰ্ঘটনা পতিত হোৱা গাড়ীখন নিৰীক্ষণ কৰি আছে আৰু এক্সিডেণ্ট হোৱা জেগাটো তেওঁলোকে গৈ চোৱা চিতা কৰিছে আৰু বহুতো ধুনীয়াকৈ তন্ন কৰি তেওঁলোকে চোৱা চিতা কৰিছে। আৰু এই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ফাদিল কৰিবৰ বাবে বহুতো ডাঙৰ বাঘা মানুহৰ নাম সামোৰ খাইছিলে। এতিয়া পৰৱৰ্তী সময়ত দেখিবলগীয়া কথা যে আমাৰ এই বাঘা মানুহবিলাক আমাৰ এই CIDৰ আওতালৈ আহিব নে নাহিব, তাৰে চাবৰ বাবে আমাৰ অসমৰ ৰাইজে হাবাথুৰি খাই আছে। সেইবাবে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু অসমবাসী ৰাইজক জনাব আপোনালোকে যে CIDৰ অৱশেষত CIDৰ তদন্তৰ আৰম্ভ হ'ল আমাৰ জোনমণি ৰাভাৰ ক্ষেত্ৰত, আৰু এই CIDৰ তদন্তটো ভালে কুশলে হ'ব বুলি আমি আশা ৰাখিলোঁ আৰু জোনমণি ৰাভাৰ আত্মাই সদগতি পাব বুলি কামনা কৰিলোঁ। চ' গাইজ, আপোনালোকে ভিডিঅ'ত দেখিব পাইছে আমাৰ IPS লাভলী কাটাৰিয়াৰ IPS গৰাকীয়ে এই জোনমণি ৰাভাৰ মৃত্যুৰ ক্ষেত্ৰত তদন্ত চলাই আছে। আৰু আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই তদন্তটো বৰ খৰখেদাকৈ কৰা হ'ব, যিহেতু আমাৰ বহুত পলম হৈ গৈছে। এমাহ পূৰ্বে হৈছিল এই দুৰ্ঘটনা। এই দুৰ্ঘটনা এমাহ পূৰ্বৰ পিছত আমাৰ CBI দলটোৱে এই কেছখন হাতত লৈছে আৰু আমি আশাবাদী, অসমৰ সকলো ৰাইজে আশাবাদী যে এই তদন্তৰ অতি সোনকালে তেওঁলোকে শেষ কৰিব বুলি আশা ৰাখিলোঁ আৰু জোনমণি ৰাভাৰ আত্মাই সদগতি পাব বুলি কামনা কৰিলোঁ। আমাৰ জোনমণি ৰাভাৰ মাকেও কৈছিলে সুমিত্ৰা ৰাভাই যে মোক CBI তদন্তৰ লাগে, CIDৰ তদন্তৰত মই সন্তুষ্ট নহওঁ। সেই গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত তেওঁ গৈ এই কথা চৰ্চা কৰিলে আৰু দিল্লীৰ পৰা অৱশেষত আমাৰ CBI দলটো আহি উপস্থিত হৈছেহি আৰু তেওঁলোকৰ নিজৰ কাৰ্যভাৰ অৰ্পণ কৰি ততাতৈয়াকৈ বিচাৰ খোচাৰত লাগিছে। আৰু এই জোনমণি ৰাভাৰ মৃত্যু নে আত্মহত্যা নে আৰু কিবা ইয়াত মাজত জড়িত হৈ আছিলে, এইবিলাক অতি শীঘ্ৰে ফাদিল হ'ব বুলি আশা কৰিলোঁ। চ' গাইজ, আপোনালোকে গম পাইছে, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব খোজোঁ যে এইটো মই কোৱা কথা নহয়, গোটেই অসমবাসীয়ে এই কথাটো বিচাৰি আছে CBI তদন্তৰ হ'ব লাগে বুলি। আৰু গতিকে অৱশেষত CBI যেতিয়া আহি তদন্তৰ কৰিছে, আমাৰ অসমবাসীয়ে বহুত ভাল পাইছে, আনন্দিত হৈছে আৰু বহুত ধুনীয়াকৈ CBI তদন্তৰ কৰিব বুলি অসমবাসী ৰাইজে আপোনালোকৰ ওচৰত দাঙি ধৰিব। CBI অৱশেষত আপোনালোকে চাব, তেওঁলোকে তৎপৰ কৰি এই কেছটো অতি সোনকালে সামৰি মাৰিব। গতিকে চ' গাইজ, আপোনালোকে ক'ৰ পৰা চাই আছে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, সকলোকে জনাই দিব। এইটো এটা বৰ ভাল খবৰ। বহুত দিনৰ পিছত আমাৰ মাজত আহিছে এটা ভাল খবৰ, গতিকে চবেই গম পাব লাগে।
গতিকে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ লগ সমনীয়াক ফেচবুক একাউণ্ট থাকিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। জয় আই অসম।